আমাৰ এই তিনিখন জিলাত আমাৰ 1.5 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰী আছে, কিন্তু তাৰ ভিতৰত আমাৰ যি জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9 লাখ কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ তিনিখন জিলাৰ কাৰণে আজি আমাৰ কেন্দ্ৰীয় যি পণ্যাগাৰ আছে বুন্দাত টেক্সট বুক কৰ্পোৰেশ্যনৰ ইয়াৰ পৰা এই কিতাপসমূহ ৰাওনা হৈছে আৰু ইয়াত 15% কিতাপ গৈছে। এইখিনি 7খন ট্ৰাকেৰে এখন আজি ৰাওনা হৈছে। পৰ্যায়ক্ৰমে এতিয়া বাকী কিতাপখিনি গৈ থাকিব আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেওঁলোকে কিতাপখিনি ৰিচিভ কৰি, কাৰণ সকলো ঠাইত পৰিৱেশ নৰ্মেল হোৱাত হয়তো এদিন দুদিনৰ মানে ইফাল সিফাল হ'ব পাৰে। কিতাপখিনি সুৰক্ষিত ঠাইত ৰাখি তাৰ পৰা শৃংখলাবদ্ধভাৱে যাতে কিতাপৰ বিতৰণটো জিলা প্ৰশাসনৰ তদাৰকীত হয়, তাৰ কাৰণে মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। কিছু কিতাপ যিখিনি আমি নতুনকৈ ছপা কৰাৰ প্ৰয়োজন হৈছে, ইতিমধ্যে প্ৰিণ্টিং অৰ্ডাৰ দি দিছে। আজি মোৰ ইয়াৰ লগতে ইয়াতে প্ৰিণ্টিং প্ৰেছৰ মানুহো আছে। এইখিনি যুদ্ধকালীন তৎপৰতাৰে এই কিতাপসমূহ পুনৰ ছপা কৰি আমি খুব কম সময়ৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ আমি ব্যৱস্থা কৰিম। এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।